Hello everyone, welcome back to my channel once again. সকলোকে আজি ৰাতিপুৱাই হৈ উঠিলোঁ আৰু শুই উঠিয়ে চাওক মোৰ চকুটো কেনেকুৱা হৈ আছে একদম মানে শুই উঠিয়ে মোৰ চকুটো চাওকচোন একদম মানে মনিব পৰা নাই ভালকৈ কেনেকুৱা লাগি আছে তাৰ পৰা আজি ৰাতিপুৱা হ'ল তাৰ পাছতে আজি বহুত দিনৰ পাছত এটা মোৰ মিকো খাবলৈ মন গ'ল যেহেতু মই মিকোটো আনি থৈ দিয়া আছিলে কেতিয়াবাতে হানিপাতে আনি থৈ দিয়া আছিলে মিকো পেকেট মিকো অকল এটা পেকেটে নহয় কেইবাটাও আছে সেইটোৱে আজি খাম ভাবিছোঁ আৰু ইয়াত লগত মিক্স কৰি কিনি তাৰপাছতে আজি আৰু বাকী মোৰ যি কাম আছে সেইকেইটা কাম আৰম্ভ কৰিম আৰু খাবলৈ গৰম মই ইয়াত চাহ বনাই ল'লোঁ আৰু চাহটো পূৰা গৰম হৈ আছে আৰু লগতে মিকোটোকো মই খাবলৈ ৰেডি কৰিলোঁ মিকোটো মই গাখীৰৰ লগত মিক্স কৰি ল'লোঁ খাবলৈ গাখীৰৰ লগত মিক্স কৰিলে খাই ভাল লাগে গাখীৰৰ লগত মিক্স কৰি লোৱাৰ কাৰণে মিকোটো খাই কিনি ভাল লাগিছে আৰু আপোনালোকে কেনেকুৱাকৈ খাই ভাল পায় জনাবচোন বাৰু মোৰ মানে গাখীৰৰ লগত মিক্স কৰি কিনি খালে মানে বেছি ভাল লাগে আৰু ৰাতিপুৱা ইমান জোৰকৈ ৰ'দটো ওলাইছে নহয় মানে বহুত বেছি পোহৰ হৈছে সেইটোৱে আৰু এতিয়া মই লাহেকৈ মোৰ কামখিনি আৰম্ভ কৰিব লাগিব আৰু যিহেতু ডিউটিটো ইভিনিঙত আছে ইভিনিঙত যোৱাৰ মানে টাইমলৈকে মই যিমানখিনি পাৰোঁ মোৰ কামখিনি মই এতিয়া কৰিব লাগিব মানে আৰম্ভ কৰিব লাগিব আৰু যিহেতু মানে অলপ আধাকৰীয়া হৈ আছে সদায় এটা ভিডিঅ'টোকে মানে আৰু এটা বস্তুকে কৰিবলৈ কাৰণে আমনি লাগি যায় হ'লেওতো উপায় নাই শেষ কৰিবই লাগিব সেইকাৰণে আৰু কৰি আছোঁ কালি ৰাতি এইকেইটা বনালোঁ ডিউটিৰ পৰা আহি কিনে পটাপট আৰু আজি বনাই শেষ কৰিম ভাবিছোঁ সোনকালে তাৰ পাছত বাকী মানে মোৰ চুৱেটাৰৰ যিখিনি ফাইনেল ফিনিচিং কামখিনি আছে সেইখিনি কৰিব লাগিব এটা বস্তুকে বনাই আমনি লাগি গৈছে আৰু কিমানবাৰ এটা বস্তুকে বনাই থাকিম কিমান দিন লাগে এটা বস্তু বনাবলৈ কাৰণে দিন নহয় মাহ বুলি ক'ব লাগিব এইটো বনাওঁতে মোৰ কিমান মাহমান লাগিছে একচুৱেলি মই মানে ফুল টাইম নাপাওঁ যে বনাবৰ কাৰণে অকণমান হাফ টাইম বুলিও নহয় যেতিয়াৰ পৰা সেইখিনি টাইম পোৱা সময়তহে বনাওঁ আৰু কেতিয়াবা ভাগৰেই লাগে সেইকাৰণে নবনাওঁৱেই সেইটো কাৰণে থাকি যায় আৰু 8, 9, 10, 11, 12, 13 আৰু 5টা লাগিব বনাবলৈ এনেকুৱা ফাইনেলি মোৰ ইয়াত 13টা স্কুৱাৰ হৈ গ'ল এতিয়া ইয়াত মোৰ 13টা স্কুৱাৰ হৈ গ'ল বনাই কিনি আৰু এতিয়া মোৰ লাষ্ট কামটো হৈছে এইটো মই মোৰ চুৱেটাৰটো জইন কৰিব লাগে আৰু বাকী মই ফাইনেল ফিনিচিংখিনি কৰিবলৈ কাৰণে ৰেডি কৰিব লাগিব আৰু এইখিনি হৈ যোৱাৰ পাছতে মোৰ চুৱেটাৰৰ ফাইনেলখিনি যেতিয়া কৰিম তেতিয়া বেছি দিন নালাগে আৰু সোনকালে হৈ যাব আৰু এতিয়া মই এনেকুৱাকৈ চিলাই আছোঁ এটা কৰি কিনি আৰু হৈ যাব আৰু তাৰ পাছতে মোৰ লাহেকৈ ডিউটি যাবলৈও টাইম হৈ যাব ঘৰৰ পৰা আনি দিয়া ৰবাব টেঙা অলপ আছিলে সেই ৰবাব টেঙাখিনিকে গুচাই লৈ খাইছোঁ বৰ টেষ্টি লাগিলে খাই কিনি আৰু এইখিনি খোৱাৰ পাছত মোৰ লাহেকৈ ডিউটি যাবলৈ টাইম হৈ গ'ল আৰু যিহেতু টাইম হৈছে যেতিয়াতো মই যাবই লাগিব আৰু উপায়তো নাই তাৰ পাছত বাকী দেখাই আছোঁ আৰু চাই থাকিব এফালে মই আৰু ডিউটিটো আহি পালোহি আৰু ডিউটিত আহি পাই এতিয়া ৰুমলৈ আহি পালোহি আৰু ডিউটিৰ পৰা আহিলোঁ ভাত পানী বনালোঁ এতিয়া আকৌ লাগি যাব লাগিব মোৰ নিটিং কামত কি কৰিম আৰু উপায়তো নাই মনত ভাবি আছোঁ কেতিয়ানো শেষ কৰোঁ সোনকালে শেষ হ'লে মই আৰু আজৰি